এতিয়া অলংকৃতা আহি আছে, আমি সকলো একেলগে নাচিম ন? নাই খতমেই নেকি? জোৰ নাইকিয়া হৈ গ'ল নেকি? মাজৰ মানুহখিনি জোৰ নাই, চিটটো পাই গ'ল, তো গপচ হৈ গ'ল এতিয়া। চাইডৰ পাৰ্টিহে জোৰ আছে ন? সকলোলৈকে আই ভেলু, আই লাভ ইউ। বেছি ডাঙৰকৈ আই লাভ ইউ বুলি নক'ব, থপিয়াই বাকলি লৈ গুচি যাম আপোনাক। মোকতো কোনেও তেনেকৈ থপিয়াই লৈ যাম বুলি নকয়, সেইকাৰণে ময়ে দাং মাৰি লৈ গুচি যাম বাকলি, হয়নে? তাৰপিছত যি হয় হ'ব। ধন্যবাদ। নাই এই ক'লে কাৰণে আকৌ ক'লে, এই দৰ্শকক উদ্দেশ্যি ক'লে যে আপোনালোকে ফূৰ্তি কৰিছে, মই দেখিছোঁ, আৰু অকণমান ফূৰ্তি ৰাখিব, যিহেতু অনুষ্ঠানটো নিজৰ। খালি আপোনালোকৰ এই যিটো ছেক্ৰিফাইচ, ঘৰৰ কাম বন, আপোনালোকে যিখিনি আসনত বহি আছে মহিলাসকল, আপোনালোকে ঘৰৰ কাম বন সোনকালে কৰি থৈ আহি চকীখন ৰাখিছে। হয়তো আপোনালোকৰ চিনাকি কোনোবাই চাগে বেয়াই পাইছে, চকী এখন দিব নোৱাৰিলে, ৰাখিব নোৱাৰিলে, হয়নে? কিন্তু আপোনালোকৰ প্ৰব্লেমটো কিন্তু কাষত থকা মানুহখিনি, আগত থকা মানুহখিনিয়ে বুজি নাপায়। মই বুজি পাওঁ, কিন্তু মাজত থকা সকলৰ এই চকীখন ৰাখি ভালকৈ অনুষ্ঠানটো চাবলৈ কিমান কষ্ট আপোনালোকৰ। এতিয়া কিবা কাৰণত যদি আপোনালোকে বোলে বাহিৰ ফুৰি আহোঁ, অকণমান পাতল হৈ আহোঁ, ঘপকৈ উঠি যাব নোৱাৰে কিন্তু, হয়নে? সেই দুখটো কিন্তু কোনেও নুবুজে যে আপোনালোকে পেট ফুলাই ফুলাই অনুষ্ঠান চাই থাকিব লাগে। আমি জানোতো, আমাৰ ঘৰতো মায়ে এনেকৈ যায়তো, গৃহিণী যায়তো, আমি জানো। সেইসকলৰ কাৰণে আমাৰ ফালৰ পৰা এটা হাত চাপৰি। নহয়, হাত চাপৰি দিয়াৰ আগত কৈ দিওঁ কথাটো। সেইকাৰণে আমাৰ দুইটাৰে অনুৰোধ, ভৱিষ্যতেও এনেকৈ অনুষ্ঠান মাজত বহি চাম বুলি আহিলে ঘৰতে পানীটো অকণ কমাই খাই আহিব। আপোনালোকৰ কাৰণে অনুষ্ঠান ধুনীয়া হৈ থাকিব। থেংক ইউ। এনে ধেমালি।